মই আৰু কেতিয়াও ভিডিঅ' নবনাওঁ। মইনা, কি হ'ল, তুমি ভিডিঅ' কিয় নবনোৱা? মা, মই যে যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ, গাঁৱৰ কিছুমান ছোৱালী যে গুৱাহাটী মহানগৰীত গৈ 2 মাহৰ ভিতৰতে সলনি হৈ যায়। সেইটো ভিডিঅ'ত কিছুমান মানুহে মোক বহুত বেয়াকৈ কমেণ্ট দি আছে। সিহঁতে কৈ আছে যে মই হেনো গুৱাহাটীখনক বদনাম কৰি আছোঁ আৰু ছোৱালীবোৰৰ চুটি কাপোৰ পিন্ধা লৈ হেনো মই সিহঁতক জাজ কৰিছোঁ। চাওঁ, দেখুৱাচোন মোক। তোমাৰ এইটো ভিডিঅ'চোন 2 লাখৰ ওপৰত ভিউজ আছে আৰু লাইক আছে 10,000ৰ ওপৰত। মানে 10,000তকৈ বেছি মানুহে তোমাৰ ভিডিঅ'টো একচেপ্ট কৰি লৈছে, সেইকাৰণে লাইক কৰিছে। আৰু যিসকলে তোমাক কমেণ্ট কৰিছে সিহঁতৰ কামেই সেয়া। সিহঁতৰ যদি সাহস থাকিলেহেঁতেন তেন্তে সিহঁতে তোমাৰ ভিডিঅ'ত কমেণ্ট নকৰি সিহঁতে চৰকাৰক কৈ গুৱাহাটী মহানগৰীৰ সেই নাইট বাৰসমূহ বন্ধ কৰালেহেঁতেন। গুৱাহাটী মহানগৰীৰ যিসমূহ ঠাইত অনৈতিক কাম চলে সেইবোৰ বন্ধ কৰালেহেঁতেন। মইনা, তুমি এইটো ভিডিঅ'ত কোনো ছোৱালীক সৰু কাপোৰ পিন্ধালৈ জাজ কৰা নাই নহয়। যি সঁচা তুমি তাকে দেখুৱাইছা। কিন্তু বাহিৰৰ পৰা কিছুমান ছোৱালী গুৱাহাটী মহানগৰীত আহি 2 মাহৰ ভিতৰতে সলনি হৈ যায়। আৰু এয়াচোন দুদিন এদিন পিছতে নিউজত ওলাই থাকে। ৰাতি 2টা 3টাত বাৰৰ পৰা ওলাই আহি ছোৱালীবোৰক উদ্ভণ্ডামি। সেইবোৰ দেখা নাপায় এইসকল মানুহে। মইনা, তুমি সঁচা কথাত মাত মাতিছা আৰু সঁচা কথাত মাত মাতিবলৈ ভিডিঅ' বনাবলৈ তুমি কেতিয়াও ভয় নাখাবা। মই তোমাৰ লগত আছোঁ। সাধাৰণ মানুহৰ ভিডিঅ'ত আহি কমেণ্ট কৰাটো সহজ। সাহস থাকিলে চৰকাৰক কৈ অনৈতিক কামবোৰ বন্ধ কৰি দেখুৱাওক।